নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানমালা আসাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, 1 লাখ নিযুক্তি প্ৰক্ৰিয়াৰ মাজতে ৰাজ্যৰ নিবনুৱাসকললৈ হতাশাৰ বাতৰি। ৰাজ্য প্ৰশাসনত হ্ৰাস হ'ব 50% পদ। ডিজিটেল মাধ্যমৰ দোহাই দি অৰ্থাৎ ই-অফিচ কাৰ্যকৰীৰ পিছতে 50% পদ কৰ্তনৰ প্ৰক্ৰিয়া অসম চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা হৈছে। অপ্ৰয়োজনীয় পদ বিলুপ্ত কৰিবলৈ প্ৰতিটো বিভাগলৈ জাননী প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰে। চৰকাৰী প্ৰতিটো বিভাগলৈ প্ৰেৰণ কৰা নং ABP 67/2023/1 নং অফিচ মেমৰেণ্ডামছ কৰ্মচাৰী বিভাগে উল্লেখ কৰা মতে ৰাজ্যৰ প্ৰশাসন যন্ত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰি অসম চৰকাৰৰ বিষয়সমূহ তথা কাম কাজসমূহ বিজ্ঞানসন্মত পদ্ধতিগত কৰি এক নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰাইজক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে পদক্ষেপ লোৱা হৈছে। ইয়াৰ অধীনতে ই-অফিচ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে। যিহেতু সকলো কাম কাজ ডিজিটেল মাধ্যমেৰে হ'ব, গতিকে বহু পদ অপ্ৰয়োজনীয় হৈ পৰিব। গতিকে এনে অপ্ৰয়োজনীয় পদৰ উপৰি চৰকাৰী বিভাগসমূহত যিবোৰ পদ প্ৰয়োজনীয়হীনভাৱে খালী হৈ আছে, তেনে পদ বিলুপ্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে যদিহে এনে পদ বিলুপ্ত কৰাৰ পাছত কিবা কাৰণত নতুন পদৰ সৃষ্টি কৰিব লগা হয়, তেন্তে সংশ্লিষ্ট বিভাগে কৰ্মচাৰী বিভাগ আৰু বিত্ত বিভাগৰ সৈতে আলোচনা কৰি পদক্ষেপ গ্ৰহণ কৰিব। জানিব পৰা মতে ডিজিটেল মাধ্যমৰ হোৱাৰ বাবে বিলুপ্ত হ'ব ৪ৰ্থ বৰ্গ কম্পিউটাৰ অপাৰেটৰ, ৩য় বৰ্গৰ বহু পদ, অৰ্থাৎ ৰাজ্য প্ৰশাসনৰ 50% পদ হ্ৰাস হ'ব। 20 জুলাইত প্ৰকাশ কৰা নিৰ্দেশনাত স্পষ্ট হৈছে এই কথা। যদিহে এই ব্যৱস্থা সম্পূৰ্ণ হৈ উঠে, তেন্তে ৰাজ্য চৰকাৰৰ 90% কৰ্মচাৰীৰ কাম নাইকিয়া হৈ পৰিব। আজিৰ এই ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।